বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আজি প্ৰথমবাৰৰ বাবে আমৰ আচাৰ কৰিব খুজিছোঁ। সেয়েহে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধুই ল'লোঁ আৰু এতিয়া কাটি ল'ম। গুটিকেইটা গুচাই ল'লোঁ। এতিয়া গোটেইখিনি আম এনেদৰে কাটি ল'ম। নিমখ দি ল'লোঁ। এতিয়া আধা চামুচ হালধি গুড়ি দি ভালদৰে সানি ল'ম। হালধি গুড়ি সানা হৈ গ'ল। এতিয়া মই এইখিনি ৰ'দত সিজিবলৈ দিম। এইখিনি মই ৰ'দৰ পৰা লৈ আনি লৈছোঁ। এইখিনি গৰম হোৱাৰ পাছত গোটেইখিনি আম এনেদৰে মই এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়ি অলপ দি লৈছোঁ। এতিয়া মই চফ আৰু জিৰা একেলগে গুড়ি কৰা আছিলে, তাৰ পৰা এচামুচ দি ল'ম। এইখিনি এতিয়া ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ হোৱাৰ পাছত মই এটা আইনাৰ বৈয়ামত ভৰাই থ'ম।